অমিতাৰ সৈতে মাছৰ তৰকাৰী বনাবৰ বাবে আমাক লাগিব এটা অমিতা। এয়া মই এটা অমিতা লৈ লৈছোঁ আৰু লগতে লৈছোঁ 3 পিচ মাছ আৰু 2টা আলু, 2টা ৰঙা পিঁয়াজ আৰু এয়া অমিতা আৰু আলু বাকলি গুচাই লৈছোঁ আৰু সৰু সৰুকৈ কাটি মই বইল হ'বৰ বাবে কুকাৰত দি দিলোঁ। এতিয়া এটা মিক্সাৰ বাটিত মই লৈছোঁ কেইফুটামান বগা নহৰু আৰু 2টা ৰঙা পিঁয়াজ আৰু কেইটামান জলকীয়া আৰু অলপ পানী দি মিক্সাৰত ভালদৰে পেষ্ট এটা বনাই লৈছোঁ। দেখিছেনে ইমান ধুনীয়া গোন্ধ এটা ওলাইছে কেঁচা জলকীয়া। আৰু এইফালে কেৰাহীত তেল গৰম হ'বলৈ দি দিছোঁ। তেলখিনি অলপ গৰম হোৱাৰ পাছতে তাত মই মাছ কেইপিচ লাহে লাহে কৰি এপিচ এপিচকৈ দি দিছোঁ ফ্ৰাই হ'বৰ বাবে। আৰু এয়া দেখিছেনে মোৰ মাছ কেইপিচ ৰঙচুৱা হোৱালৈকে অলপ ফ্ৰাই কৰি ল'লোঁ। লগতে মই এতিয়া ফ্ৰাই হোৱা মাছ কেইপিচ এখন কাঁহীত মাছ কেইপিচ উলিয়াই লৈছোঁ আৰু লগতে একেখিনি তেলতে মই দিছোঁ এটা পিঁয়াজ আৰু পিঁয়াজখিনি অলপ ভালদৰে লৰাই তাতে দিছোঁ মই পেষ্টটো, মই যিটো পেষ্ট বনাই থৈছিলোঁ আগতীয়াকৈ সেইটো পেষ্টটো দি দিলোঁ তেলখিনিতে আৰু ভালদৰে লৰাই দিছোঁ অলপ। আৰু তাতে এতিয়া দিছোঁ মই সোৱাদমতে নিমখ, হালধিৰ গুড়ি আৰু ৰেড চিলি পাউডাৰ। কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ দি দিছোঁ, আপোনালোকে এইটো অপশ্যনেল বাৰু, আপোনালোকে যদি নিবিচাৰে নিদিবও পাৰে। আৰু মই ইয়াতে দিছোঁ বইল কৰি থোৱা অমিতা আৰু আলুখিনি আৰু এতিয়া দি ভালদৰে লৰাই দিছোঁ অলপ আৰু লগতে অলপ পানী দি দিছোঁ যিহেতু গ্ৰেভি কৰি খাম অলপ। পানীখিনি উতল আহিবলৈ দিয়াৰ পাছত মই ভালদৰে অলপ লৰাই তাতে ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ। এয়া দেখিছেনে মই লাহে লাহেকৈ এপিচ এপিচকৈ মাছ কেইপিচ দি দিলোঁ আৰু অলপ লৰাই ঢাকন মাৰি সিজিব দিলোঁ। আৰু দেখিছেনে এয়া মোৰ চব্জি ৰেডিও হৈ গ'ল আৰু এতিয়া গৰম গৰম ভাতৰ লগত খোৱাৰহে কথা। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত, বাই।